हेलो गाइज परिश्रমৰ অন্য এটা ভিডিঅ'ত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ সৰুসজাই ষ্টেডিয়ামত। আজি আমাৰ প্ৰেক্টিছ আজি 2 নম্বৰ প্ৰেক্টিছটো আছে, মানে কালি ফোন দিব নোৱাৰিলোঁ, আজি ফোন লৈ গৈছোঁ আৰু ৰিহাৰ্চেল কৰোঁগৈ। আজি আমাৰ 2টা বজাৰ পৰা ৰিহাৰ্চেল আছে, 2টাৰ পৰা 6টালৈকে কৰাব বুলি কৈছে। কি হয় নাজানো আৰু, তাত গৈহে গম পাম। ঠিক আছে, তেন্তে আপোনালোকক সকলোবোৰ দেখাই থাকিম, তাৰ পৰিৱেশৰ লগতে মানে কি হয় চব দেখাই যাম, আপোনালোকে চাই যাব। আৰু এতিয়া আমি গৈ আছোঁ আদাবাৰী পাইছোঁহি আৰু বেছিকণ নাই পামগৈ। ঠিক আছে, তেন্তে সকলোবোৰ চাই যাব ব'লক, তেন্তে এতিয়া গৈ থাকোঁ ব'লক। এতিয়া আমি পাই গ'লোহি, এতিয়া নামি লওঁ আৰু এইফালে লাইন পাতিছে। ব'লা ব'লা জল্দি, চব ল'লা নে? এইফালে পানী বটল দুটা কাৰ? কালি আমাৰ বাছ সোমাই গৈছিলে, কিন্তু আজি ইয়াৰ পৰা খোজকাঢ়ি যাব লাগিব। গেটৰ পৰা বহুত জাম লাগি গৈছে ভিতৰত। ব'লা, এয়া চাওক বেনাৰ এফালে পোষ্টাৰ লগাই দিছে। আৰু গেটখন কি ধুনীয়াকৈ বনাইছে, বিহু বিনন্দিয়া আছাম ৱেলকাম টু চেলিব্ৰেট। এতিয়া আমি এইফালেদিয়ে সোমাই যাওঁ আৰু এইফালে চব পূৰা গাৰ্ড। লাইন পাতিব লাগিব নেকি? এইবোৰ বেলেগ ড্ৰেছৰ, মানে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহিছে। আমাৰ ডিষ্ট্ৰিক্টৰ ড্ৰেছটো হৈছে এয়া বেঙুনীয়া ব্লাউজ, বেঙুনীয়া মেখেলা আৰু বগা বোৱা চাদৰ। ভিতৰলৈ লাইন হৈ যাবলৈ দিছে, যিহেতু বহুত হৈছে ছোৱালী আৰু চবৰে মানে এক্সট্ৰা কৰি দিছে। এতিয়া আমি যাব লাগিব ডাইৰেক্ট খোৱা মানে জেগালৈ, ৰিচিপশ্যনলৈ মাতিছে। তাত খাই মেলি লওঁগৈ আৰু টাইমো হ'ল 11:30 হ'ল। এতিয়া খাই মেলি আপোনালোকক লগ পাই আছোঁ আৰু আমাৰ ৰিহাৰ্চেলটো আজি সম্পূৰ্ণকৈ দেখাম বুলি ভাবিছোঁ আপোনালোকক। আজি ফাইনেল হ'ব চাগে, কাইলৈ মানে ৰেষ্ট দি পৰহিলৈ মেইনটো হ'ব। ব'লক তেন্তে এতিয়া ভিতৰলৈ গৈ থাকোঁ, দেখাই যাওঁ সকলোবোৰ। আৰু ভিতৰ ভাগ ইমানেই ধুনীয়া কৰিছে, বহুত ভাল লাগিছে। ব'লক, এতিয়া লাইন পাতি আছোঁ ফিল্ডলৈ যাবলৈ, লাইন পাতি আছে। একদম ভিতৰতে ঢাকি লৈছা। হেল্ল', ইফালে গেটত মেমে চাই দিছে কিবা। এতিয়া আমি গৈ আছোঁ। হাগিছেগৈ এইফালে কুপন দিছে। শিৱসাগৰ এক জেগাত এইফালেদি যাওঁ নি বাৰু? মৰ্ণিং ব্ৰেকফাষ্ট দিছে এতিয়া খাবলৈ। এতিয়া আমি এনেকৈ বহি লৈছোঁ আৰু খাবলৈ। তাৰপাছতে এইফালে চব লাইন পাতিছে পূৰা, এইফালে খোৱা জেগালৈ লাইন পাতিছে। এতিয়া খাই লওঁ আৰু আমি এয়া খাই আছোঁ, খাই লওঁ। এয়া খোৱা শেষ হৈছে আৰু খাই আছে। এয়া খোৱা ৰুমত খাই অহাবিলাক হজমেই হ'ল আৰু। হেল্ল', খোৱা। পূজা নহয়, পৰি। Lani di
গতিকে সেইটোকে অনুৰোধ জনাইছোঁ যে টাইম হৈছে লাঞ্চ ল'বলৈ আমি এতিয়া লাইন পাতি আছোঁ এইফালে লৈছে আৰু এইফালে চব খায়ো আছে সকলোৱে খাই আছে আমি লৈ লওঁ ৰ'ব লৈ পেলাই আপোনালোকক লগ পাই আছোঁ এতিয়া গেলাৰীত বহিবলৈ দিছে এতিয়া ঢুলীয়াখিনি প্ৰেক্টিছ কৰাব এইফালে চব উঠি আহিছে নিজৰ নিজৰ জেগাৰ পৰা এইফালে ঢুলীয়া বহি আছে ঢুলীয়াখিনি এতিয়া নামি আহিব আৰু এইফালে চবৰ ডিষ্ট্ৰিক্ট বাই ড্ৰেছ দি দিছে চবে বেলেগ বেলেগ ড্ৰেছ পিন্ধিছে বাকী সকলো যেনেকৈ ইউ বেটাৰকৈ বনাই দিয়া আছিল নিজৰ নিজৰ পৰিচয়টো তেনেকৈ লৈ লওক আৰু বিহুৱতীসকলে ফিল্ডখন খালী কৰি দিয়ক আচ্ছা আপোনালোকে ৰিফ্ৰেছটো এতিয়া নিপিন্ধিলেও হ'ব আৰু 2 নম্বৰতে আপোনালোকে বিহুৱতীসকল মানে আপোনালোকে ভাল লাগিছে আৰু কাইলৈ আমাৰ একেলগে বহি আছোঁ হেল্ল' আৰু বাকী দেখাই আছোঁ হয় কিবা এটা কৈ দে আকৌ বহুত ভাল লাগিছে মোৰ আৰু এইফালে আৰু 20 এইকেইটা জোন নম্বৰ 4ত গোটাও অংশগ্ৰহণ কৰা এইকেইজন বিহুৱা এইকেইজন বিহুৱতী এইকেইজন প্ৰশিক্ষক লগতে নেশ্যনেল স্কিল ডেভেলপমেণ্টৰ পৰাও আমি এখন চাৰ্টিফিকেট পাম কাৰণ বিহুটো এটা স্কিল আৰু আমি সকলোৱে এখন স্কিলৰ চাৰ্টিফিকেট পাম অসম চৰকাৰৰ পৰাও প্ৰমাণপত্ৰ পাম নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা প্ৰমাণপত্ৰ পাম আৰু 25,000 টকা বেংকৰ একাউণ্টত আৰু যেতিয়া মই গাঁৱত যাম কাবাৰ 25,000 টকাৰ পৰা মোক অলপ পিঠা পনা খোৱালে হ'ল
যাক যাক লগ পাম গাঁৱত গ'লে চবে নিজে নিজে চিনাকি দিব যে আমিও আছিলোঁ আৰু লগত পিঠা বনাই খুৱাব ঠিক আছে গতিকে ৰঞ্জিত ভাই আজি আৰু কি আছে তে মই সকলোকে এবাৰ চিনাকি কৰি দিছোঁ দেই যিকেইজনক পাৰোঁ সকলোৱে যাতে জানে বিমল বৰা আমাৰ সাংস্কৃতিক মন্ত্ৰী গোটেই অনুষ্ঠানটো তেখেতৰ পৰিচালনাত হৈ আছে থিয় হৈ দিয়কচোন থিয় হৈ লওক থিয় হৈ লওক থিয় হৈ হাত চাপৰি দিয়ক ঠিক আছে আমাৰ এখেত হ'ল আমাৰ বিমল বৰা অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী ঠিক আছে জোৰে হাত চাপৰি আমাৰ ভৱেশ কলিতা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি আমাৰ সকলোৰে নেতা ঠিক আছে কুইন উজা বাইদেউ গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ সকলোৱে আমাক আশীৰ্বাদ দিবৰ বাবে আজি আহিছে সঞ্জয় কিষাণ আমাৰ মন্ত্ৰী এতিয়া ডিনাৰ লৈছোঁ আৰু এইফালে চাওক এয়া খালে আৰু এইফালে ভণ্টিও লৈছে খাই লওঁ আৰু এইফালে পায়স দিছে খাই লওঁ আৰু ধুনীয়া হয় ন 3 4 5 6 7 8 9 10 11 12 13 খাই আছে সকলোৱে এইফালেও খাই আছে আমি মানে কিবা দেখিছেনে চিঞৰি চিঞৰি একদম মাত বহি গৈছে তথাপিতো মানে পূৰা একদম ফুল এনাৰ্জিত আছোঁ আৰু এইফালে চব সকলোবোৰ খাই বৈ আজৰি এইফালে আমাৰ গেংটো এয়া আমাৰ বাছখনৰ ছোৱালীখিনি এনেকৈ বহি আছোঁ গোটেইখিনি গোট হৈ তাৰপাছতে একেখন হোটেলতো আছোঁ তাৰপাছতে এতিয়া আৰু লাহেকৈ যাম এতিয়া 10টা বাজিলে 10টা বজাৰ পাছত নিম বুলি কৈছিলে বাছেৰে কাইলৈ অলপ দেৰিকৈ আহিলেও হ'ব বুলি কৈছে 12:30 বজাত